অঁ হ'ব হ'ব হ'ব। আৰু এইটো চাইডে আছে ককটেল, নাম আৰু ফেণ্টেলৰ লগত ক্ৰছবিট কৰিছে ন, ক্ৰছবিট কৰি দুটা বাচ্চা হৈছে। এইটো ছেকশ্যন হৈ গ'ল, এইখিনি যিখিনি পাৰ্ট আছিলে এই পাৰ্টটো। এইটো চাইডে আছে বাৰ্জিছ আছে ইয়াতে, আৰু লগতে আছে লাভ বাৰ্ড। এইকেইটা লাভ বাৰ্ড ভালকৈ চাই লওক। বহি আছে আমাৰ চাচা, এলভিন চাচা। কেনেকুৱা খবৰ? একদম বঢ়িয়া বঢ়িয়া। এটা হোৱাইট কালাৰত চিৰাজী এযোৰ আছে আৰু লগতে বাচ্চা আছে। ইমান ধুনীয়া লাগে, একদম কিউট দেখাত এই দুটা পোৱালি দুটা। নমস্কাৰ, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিন ধৰি ভিডিঅ' দিয়া নাই, তো সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা কৰোঁ আৰু আপোনালোককো অলপমান মনোৰঞ্জন কৰোঁ। তো গতিকে মই আছোঁ বৰ্তমান বঙাইগাঁও জিলাৰ অভয়াপুৰীত। অভয়াপুৰীৰ এইখিনি কলবাৰী বুলি কয়। আৰু মোৰ লগত আছে ইফালে আমাৰ টাৱৈ, গাড়ীৰ পিছফালে বহি আছে আমাৰ চাচা, এলভিন চাচা। কেনেকুৱা খবৰ? একদম বঢ়িয়া বঢ়িয়া। তো ইয়াত এখন হাকিম ভাইৰ এখন ফাৰ্ম আছে পাৰৰ। ঘৰত তেওঁৰ বিভিন্ন ৰকমৰ বিদেশী পাৰ আছে, লগতে কিছুমান চৰাই আছে, এক্সটিক বাৰ্ড। তো এতিয়া কথাটো হ'ল ভিতৰত যাম আৰু কি কি কালেকশ্যন ৰাখিছে হাকিম ভাই সেইখিনি বস্তু চাম, আপোনালোককো দেখাম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু এইখিনি ইয়াতে বেনাৰ এখন মাৰি দিয়া আছে। তো ঘৰখন এইটোৱে। তো আপোনালোকে নাহে নেকি? আহক, ওলাই আহক, ভিতৰত যাম। তই আহক। তো ব'লক এতিয়া ভিতৰত যাওঁ আৰু বস্তুখিনি দেখাওঁ কি কি আছে। তো এতিয়া ব'লক আমি ভিডিঅ'টো ভালকৈ আৰম্ভ কৰোঁ। ভিতৰত যাওঁ এতিয়া, কি কি আছে। প্ৰথম অৱস্থাত সোমাই আহিলোঁ এইখিনি এৰিয়া, আৰু এইটো ছাইডে কিছুমান বাৰ্ডছ আছে। তো এই বাৰ্ডছখিনি প্ৰথমে দেখাই ল'ম। তো ইয়াত এযোৰ মইনা আছে, মইনা বুলিয়ে কয় না, এযোৰ মইনা। এইখিনি চেল কৰাৰ কাৰণে নহয়, ঘৰতে পুহিছে তেওঁলোকে মইনা এযোৰ। আৰু লগতে কথা কয়নে নাই মইনাকেইটা? অঁ কয় দেখোন। হ'ব হ'ব হ'ব। আৰু এইটো চাইডে আছে ককটেল, আৰু ককটেলটো আপোনালোকে দেখিয়ে থাকে, মোৰ প্ৰতিটো ভিডিঅ'তে আপোনালোকে দেখিয়ে থাকে ককটেল। কিমান আৰু দেখাম ককটেল। তো এইটো চাইডে আছে বাৰ্জিছ আছে ইয়াতে, আৰু লগতে আছে লাভ বাৰ্ড। এইকেইটা লাভ বাৰ্ড ভালকৈ চাই লওক। এইকেইটা লাভ বাৰ্ড আৰু এইকেইটা বাৰ্জিছ। আৰু এই বাৰ্ডছখিনি দেখা হৈ গ'ল। এতিয়া সোমাম যিটো পাৰৰ ছেটআপ আছে, এক্সটিক পিজনৰ, তাৰে ভিতৰত যাম আৰু কি কি আছে নাই সেইখিনি বস্তু আপোনালোকক দেখাম এতিয়া। তো এতিয়া মই সোমাই পৰিলোঁ পাৰৰ ছেটআপত। আৰু প্ৰথমতে এই দাদাজন আছে। তো দাদা নামটো জনাব আপোনাৰ? মোৰ নাম শামছুদ্দিন। ঘৰ ইয়াতে নেকি আপোনাৰ? ইয়াতে। অঁ, আচলতে যাৰ এইখন ফাৰ্ম হয় সেই দাদাজন আজি ঘৰত নাই। তো ক'ত গৈছে? তাই বিজনেছ ক্ষেত্ৰত গৈছে, বাহিৰত গৈছে। তেওঁ কিবা কামৰ ক্ষেত্ৰত বাহিৰলৈ যাবলগীয়া হ'ল, সেইটো কাৰণে তেওঁ নাই আজি। যাৰ কাৰণে এই দাদাজনে আজি বস্তুখিনি দেখাব মোক কি কি আছে নাই। তো এতিয়া বস্তুখিনি আৰম্ভ কৰোঁ একফালৰ পৰা। তো ইয়াতে এনে কিমানটামান ভেৰাইটি আছে দাদা? 15-20টা আছে। 15-20 যোৰামান। তো 15-20টামান ভেৰাইটি আছে পাৰৰ। তো এতিয়া এটা ছাইডৰ পৰা আৰম্ভ কৰোঁ। তো ইফালে কি আছে? এইটো লটন। আচ্ছা, আৰু এইটো চিৰাজী, পূৰা হোৱাইট। এটা হোৱাইট কালাৰত চিৰাজী এযোৰ আছে, আৰু লগতে বাচ্চা আছে। পোৱালীক ফিডিং কৰাই আছে, আচলতে আহাৰ খুৱাই আছে মাকে। তাৰপিছত এইটো চাইডে এইটো আপোনাৰ গিৰিবাজ। এইটো গিৰেবাজ হয়। আৰু এইবিলাকতো চব চেল কৰাৰ কাৰণে হয়। এইটো কি আছিলে? লটন। এইটো পেৰ কিমানমান যায়? এইটো আপোনাৰ বেছি নহয়, 1500-1600 যাব আৰু 1500-1600মান। যদি কোনোবাই ল'ব পাৰে কণ্টেক্ট কৰি আৰামছে ল'ব পাৰিব। হয়। তাৰপিছত চিৰাজী, এই চিৰাজীটো কিমানকৈ যায়? এইটো আমি নাইতো, আহিলে হ'ব আৰু কি। তথাপি আপুনি কিবা এটা অনুমানিকটো ক'ব পাৰে। মানে 2000-2500 এনেকুৱা। 2000-2500 মানত যায়। তাৰে পিছত আছিল এইটো কি আছিল আপোনাৰ? এইটো গিৰেবাজ। এইটো গিৰেবাজ হয়। গিৰেবাজৰো পোৱালি এযোৰ আছে ইয়াতে, দুটা পোৱালি আছে, ফিডিং কৰাই আছে মাকে। তো গিৰেবাজ কিমানত যায় পেৰ? গিৰিবাজ আপোনাৰ কোৱালিটি লৈ আহিলে দাম হয় আপোনাৰ। অঁ, এনেই নৰ্মেলি আপোনাৰ 2000-2500 এনেকুৱা। 2000-2500ৰ পৰা ষ্টাৰ্ট। তাৰে পিছত ইফালে আছে কি? এইটো বিউটি হুমাৰ। এইটো দেখিবলৈ খুব ধুনীয়া আচলতে, কোটটো অলপ বেলেগ ধৰণৰ, অলপ কিঙৰ নিচিনা লাগে ন দেখাত। এইটো কিমান মানৰ পৰা ষ্টাৰ্ট হয় প্ৰাইচ? এইটো আপোনাৰ 5000-6000 এনেকুৱা আছে। 5000ৰ পৰা আৰম্ভ বিউটি হুমাৰ ন? আচ্ছা, এইটো বিট কৰা নাই, কণী চণী নাই তাৰমানে। আৰু ইফালে কি আছে? এইটো কিং নেকি? এইটো ইয়াত এযোৰ কিং আছে। কিঙৰ প্ৰাইচটো কিমানৰ পৰা ষ্টাৰ্ট হয়? কিঙৰ প্ৰাইচ আপোনাৰ 4000ৰ পৰা একদম আপোনাৰ
12-13,000 তো কিংটো 4,000ৰ পৰা 12-13,000লৈকে যায় আৰু এইটো কণী পাৰিছে নেকি কণী আছে মাকজনীয়ে দুটা কণী লৈ বহি আছে মানে ফিমেলজনীয়ে তাৰপিছত এইটো কেছ খালী আৰু ইফালে এইটো কি আছিলে নাজানে এইটো 13 যেন লাগিছে 13 ন হয় হয় এইটো 13 হয় 13ৰো পোৱালি আছে কেইটা দুটা নেকি পোৱালি দুটা পোৱালি লৈ বহি আছে মাকজনীয়ে তাৰপিছত তলত এইটো লটুন ইয়াৰো পোৱালি দুটা আছে ইমান ধুনীয়া লাগে একদম কিউট দেখাত এই দুটা পোৱালি দুটা এইটো কি আছিলে লটুন না আচ্ছা লটুনটো দেখালোঁ আগতে আৰু এইটো ৰেচাৰ তো এইটো কি ৰেচৰ কাৰণে ব্যৱহাৰ কৰা হয় নেকি মানে ফ্লাইং কৰাৰ কাৰণে আচ্ছা আৰু এইটো ফেণ্টেল নেকি ফেণ্টেলৰ লগত কি আছে হা ইয়াৰ নামে নাম আচ্ছা ইয়াৰ নামে নাম তো ফেণ্টেলটো মেল নে ফিমেল মেল আৰু নামটো হ'ল ফিমেল তো ফেণ্টেল আৰু নামৰ লগত কি ক্ৰছ ব্ৰিড কৰিছে তো নাম আৰু ফেণ্টেলৰ লগত ক্ৰছ ব্ৰিড কৰিছে ন ক্ৰছ ব্ৰিড কৰি দুটা বাচ্চা হৈছে এই দুটা এই মেলটোৱে খুৱাই আছে দেখোন মেলটোও খুৱাই নেকি আচ্ছা মেল ফিমেল দুইটাই ফিডিং কৰায় তাৰমানে তাৰে পিছত নেক্সটত আছে এইটো কি আপুনি নামটো নাজানে তো দাদাই নামটো নাজানে যিয়ে নহওক বাৰু এইটো গিৰেবাজ দেখিয়ে গম পাইছোঁ মই গিৰেবাজ বুলি তো গিৰেবাজে কণী পাৰিছে নেকি তো গিৰেবাজজনীও কণী লৈ বহি আছে ফিমেলজনী আৰু এইটো চাইডে এইটো কি এইটো নাম তো এইটো নাম মই নাম সোধোতে দাদাই কৈছে নাম তো নামেই নাম তাৰমানে ইয়াৰ তো নামটো দেখাত ভালেই লাগে এটা পোৱালি আছে দেখোন এতিয়া এইটো ছেকশ্যন হৈ গ'ল এইখিনি যিখিনি পাৰ্ট আছিলে এই পাৰ্টটো পূৰা দেখাই দিলোঁ এতিয়া আৰু এটা পাৰ্ট আছে এইটো চাইডে তো এতিয়া এই পাৰ্টটো দেখাম তো ইয়াৰ পৰা আৰম্ভ কৰোঁ ইয়াতে কি আছে দাদা এইটো অলপ বেলেগ যেন লাগিছে এইটো এই এছ কালাৰটো ৰেচাৰ ইয়াতে গিৰেবাজ আৰু ৰেচাৰ মানে আচ্ছা গিৰেবাজ আৰু ৰেচাৰ এই গোটেইকেইটা ছেম নেকি এইটো কি এইটো ৰেচাৰ ওপৰত এইবিলাক গিৰেবাজ এইবোৰ চব গিৰেবাজ হয় এইটো এই গিৰেবাজ যিটো পাৰ আছে মই এটা কনফিউজন দূৰ কৰি দিছোঁ আপোনালোকৰ এই গিৰেবাজটো আচলতে দেখাত আমাৰ লোকেল পাৰৰ নিচিনা লাগে কিন্তু লোকেল পাৰতকৈ অকণমান সৰু হয় চাইজটো আৰু আচলতে গিৰেবাজটো ৰেচৰ কাৰণে ব্যৱহাৰ কৰে মানুহ তাৰমানে ই হাই ফ্লাইং কৰে খুব দূৰলৈকে উৰিব পাৰে কিমান হাজাৰ কিলোমিটাৰলৈকে যাব পাৰে মই নাজানো কিন্তু বহুত উৰিব পাৰে বুলি মই শুনিছোঁ তো সেইকাৰণে ইয়াক ৰেচৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু আচলতে ই এবিধ বিদেশী পাৰ লোকেল পাৰ নহয় তাৰপিছত আছিলে আপোনাৰ এইটো চাইডে কি আছিলে এইবিলাক চব গিৰেবাজ এইবিলাকো গিৰেবাজ আৰু ইয়াতে গিৰেবাজৰ পোৱালিও আছে ইয়াতো এইটো পোৱালি ডাঙৰেই হ'ল দেখোন বহুত তো এইখিনি আছিলে ন তো এইখিনি আছিলে ইয়াতে 15-20যোৰমান আছে পাৰ গোটেইকেইটা বিদেশী পাৰ আৰু যদি আপোনালোকে ল'ব বিচাৰে তো ইয়াতে কণ্টেক্ট কৰিব পাৰে মই ডেছক্ৰিপশ্যনত নম্বৰ দি দিম কণ্টেক্ট নম্বৰ দিম আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰি কল কৰি যোগাযোগ কৰিব পাৰিব তেনেকৈ ল'ব পাৰিব বাকীখিনি একো নাই আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব ভিডিঅ'টো কমপ্লিট চালে নম্বৰ আপোনালোকে ইয়াতে পাব ভিডিঅ'টোতে পাই যাব নম্বৰ তো আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ দাদাক তো দাদা এইখিনি মোৰ কাৰণে ৰখি আছিলে বহুত টাইম মোৰ অলপ আহোঁতে পলম হৈছিল তো সেইকাৰণে দাদাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতে খুৰী এগৰাকী আছে আপুনি কোন হয় আচলতে তেওঁৰ হাকিমদাৰ কিবা হয় নেকি আপোনাৰ হাজবেণ্ড তাৰমানে তো যিয়ে নহওক আৰু বাৰ্ডছখিনিতো দেখালোঁ আৰু আচলতে তেওঁলোকৰ ঘৰখন খুব ধুনীয়া আপোনালোকৰ ঘৰখন কিন্তু খুব ধুনীয়া ভাল লাগিছে মোৰ ভিতৰত আহি সোমাই পৰিৱেশখিনি খুব ধুনীয়াকৈ ৰাখিছে আৰু ইয়াতে বাৰ্ডছখিনি যেনেকৈ ৰাখিছে তো আচলতে খুবেই ভাল লাগিছে একদম মাইণ্ড ব্লয়িং তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকক যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে যোগাযোগ কৰক নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত বাকী যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ